নমস্কাৰ, গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। কি খবৰ? সকলোৰে খবৰ ভাল। CISF কনষ্টেবল GD ফালৰ পৰা পুনৰকৈ নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসমৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলো তথ্য ফুল ইনফৰমেশ্যনৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। আৰু যিসকল বন্ধু বান্ধৱী আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আনিম। CISF Head Constable GD Recruitment 2024 details. Organization name Central Industrial Security Force. Apply process online মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 30 তাৰিখ 5 মাৰ্চ 2025। পোষ্ট নেম হেড কনষ্টেবল GD স্পট কোৱাটা। চেলাৰী 25,500 পৰা 81,100 টকালৈকে চেলাৰী পাব। জব লোকেশ্যন অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে CISFRECT.CISF.gov.in। ইম্পৰ্টেণ্ট ডেট এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছিল? এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল 11 তাৰিখ 5 মাৰ্চ 2025 আৰু ইয়াৰ লাষ্ট ডেট আছে 30 তাৰিখ 5 মাৰ্চ 2025। CISF হেড কনষ্টেবল GD এক লিমিটেড। মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ST SC OBC MOBC তাৰ বাবে ST SCৰ বাবে 5 ইয়াৰ্ছ আৰু OBC আৰু MOBCৰ বাবে 3 ইয়াৰ্ছ। এপ্লিকেশ্যন ফ্ৰী। UR OBC EWS ST SC কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। CISF হেড কনষ্টেবল GD স্পট কোটা। কোৱালিফিকেশ্যন এণ্ড ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম হেড কনষ্টেবল ভেকেঞ্চি 30টা ভেকেঞ্চি দেখিবলৈ পোৱা গৈছে। কোৱালিফিকেশ্যন 12 পাছ এণ্ড স্পট কোটা চাৰ্টিফিকেট। যদি তুমি 12 পাছ কৰি থৈছা আৰু লগতে যদি স্পট কোটা চাৰ্টিফিকেট আছে তেনেহ'লে এপ্লাই কৰিব পাৰিবা। CISF হেড কনষ্টেবল GD চিলেকশ্যন প্ৰচেছ 2025। ট্ৰিয়েল টেষ্ট প্ৰথমে হ'ব, তাৰপিছত হ'ব প্ৰফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। আৰু তলত এনেকৈ যাব, ইয়াত গৈ পেলাই এপ্লাই কৰাৰ লিংক আছে, গৈ এপ্লাই কৰিব পাৰিব।